কবিতাৰ শিৰোনাম আনৌ আনন্দ, কথা আৰু আবৃত্তি শ্ৰী বিশ্বজিৎ বৰা। আনন্দে ভৰা ভনীৰ বিয়াখনিৰ ৰভাখন ভালদৰে থাকিবই নহল। ফূৰ্তিৰ তামাচাৰে পাৰ হ'ল 3 দিন, তাৰ পাছতে সকলো থমকি ৰল। বন্ধুৰ সতে থকা সময়তে কাল অমাৱস্যাই নমাই অনা এখন বিশাল ট্ৰাক অনন্ত আৰু সমিতৰ ওপৰেৰে পাৰ হৈ গল। ক্ষণিকতে সকলো শেষ হৈ দুটা নিথৰ শৰীৰত ৰূপান্তৰ হল। সকলো যেন সমাপ্ত কৰি হৃদয়ে হৃদয়ে ছবি হৈ ৰল। চেনেহৰ ৰঙা সেন্দুৰৰ ফুটি আনৰ কপালত নপৰিলে। যি কণা সাৰৰ আশা দিছিল তাকো আজি নিয়তীয়া আনৰ পৰা দিগন্তলৈ কাঢ়ি লৈ গল। কান্দি কান্দি ভাগৰি পৰিছে তাই। খবৰ লবলৈ তুলি যোৱা সকলো লোককে আনৰ চিঞৰ দিয়ে চকু সেমেকাই ধৰিলে। মহান মহান প্ৰেমৰ সাক্ষী তুমি, কপালত সেন্দুৰ নোলোৱাকৈ এজন পুৰুষৰ পত্নীৰ সদৃশ কাৰ্য কৰি মহানতাৰ চিনাকি। সঁচাই তুমি মহান আনৌ